মই ধৰিণা মই আকৌ অন্য আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাজনী চমালৈ। আজি মই আহিছোঁ গণেশপুৰা মন্দিৰলৈ, বশিষ্ঠ মন্দিৰলৈ, আৰু তাৰে বহুত বস্তু ল'ব পৰাকৈ আছে। এবাৰ দেখাই দিম আপোনালোকক। এইফালে এইবোৰ পূজাৰ বস্তু, এয়া বিহু আহিলে এয়া পূজাৰ বস্তু, ইফালেও আছে পূজাৰ বস্তু। এয়া এইখন গণেশ দুৰ্গাৰ মানে বস্তুখন, এয়া আহক। এই আমি খটখটিৰে উঠি যাই আছোঁ। সেয়া এইটো শিৱলিংগ, এইটো মন্দিৰ। এয়া আমি এতিয়া ভৰি দিব যাই আছোঁ বৰ্তমান। এইটো বান্দৰ, ইয়াতে বহুত এয়া মূৰ্তি, শিৱলিংগ, এয়া ইমান ধুনীয়া, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া ইমান ভিডিঅ' কৰি আছে নেকি? ইয়াতে ভৰি দিব লাগিব। ইয়াতে ভৰি দিব লাগে। আৰু চব কিমান পাহাৰ আছে। ইমান ধুনীয়া ভিউজ এবাৰ দেখাই দিছোঁ আপোনালোকক। ইমান পাহাৰ, ওপৰত সেইটো শিৱ। এতিয়া ভিতৰত যাম বল। এইখন গেট হয় বল। এয়া সেইটো, এয়া দেখিছে, এইটো ময়ো বজাম এবাৰ। ময়ো বজালোঁ। এইটো এয়া গেটত তালা মাৰা আছে, বৰ্তমান দেখাব নোৱাৰিম, কাৰণ জুম কৰি দেখাই দিছোঁ। Ôi sao?
কিমান ধুনীয়া নাজাৰা আৰু বৰ্তমান সেৱা কৰিলোঁ এতিয়া আৰু লগত যাম আৰু ওপৰৰ মন্দিৰটোলৈ যাই আছোঁ তেন্তে বেছি দেৰিকৈ আহক। তেওঁলোকে মনৰ কথা কৈ আছে। মোৰ আইতাই কিবা কৈ আছে কাৰণে ওপৰৰ মন্দিৰলৈ যাই আছোঁ। আমি কালিৰে বৰ্তমান ওপৰৰ ইমানে ধুনীয়া মানে ভিউ বহুত ভাল লাগিছে। আহক ওপৰৰ মন্দিৰটো এবাৰ দেখাই দিবা। ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।